হুজাইত নিৰ্মাণ হ'ব ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাথাউৰি। বানৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মাণ কৰিব ৬টাকৈ হাইলেণ্ড। সোমবাৰে হুজাইৰ বানাক্ৰান্ত কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে হুজাই জিলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়, ৰাইজৰ পৰা ভোজ লয়। তাৰ পিছত ঘোষণা মুখ্যমন্ত্ৰী। জিলাখনত বানত ক্ষতিগ্ৰস্ত ১৮,০০০ পৰিয়ালে লাভ কৰিব সাহায্য। প্ৰতিটো পৰিয়ালে লাভ কৰিব ৩৮,০০০ টকাকৈ। ইতিমধ্যে হোজাই জিলাৰ প্ৰায় ১৮,০০০ পৰিয়ালক ৩,৮০০ টকাকৈ আমি এককালীন সাহায্য দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। অহা ১৫ তাৰিখৰ ভিতৰত ফুল্লি ডেমেজ যি হাউচ আছে আৰু পাৰ্চিয়েলি যি ডেমেজ হাউচ আছে তাৰ সমীক্ষা চলি আছে। বানত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত পাব ৯৫,০০০ টকাকৈ। যিসকলৰ হাউচ বা ঘৰ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে বা ফুল্লি ডেমেজ হৈছে তেওঁলোকক আমি ৯৫,০০০ ৰুপিজকৈ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। ৩৫ কিলোমিটাৰ দীঘল মাথাউৰি নিৰ্মাণ হ'ব হুজাইত। কপিলী নদীত হোৱা বানপানীয়ে ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে। ইয়াতে ৩৫ কিলোমিটাৰ দীঘল মথাউৰি এটা বনোৱাৰ বাবে ৰাইজে পৰামৰ্শ দিছে। আমি গোটেইখিনি কথা আমাৰ ডিপাৰ্টমেণ্টৰ সৈতে আলোচনা কৰি ব্যৱস্থা ল'বলৈ বাবে মই চেষ্টা কৰিম। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ ঘোষণা, বানাক্ৰান্ত সুবিধাৰ বাবে হুজাইত নিৰ্মাণ হ'ব ৬টাকৈ হাইলেণ্ড। মই ডিচিক কৈছোঁ যে ইয়াত ৬টা হাইলেণ্ড আমি বনাব লাগে আৰু এনৰেগাৰ ফালৰ পৰা আমি ৬টা হাইলেণ্ড বনোৱাৰ বাবে চেষ্টা কৰিম। মথাউৰি ২ বছৰ সময় লাগিব আৰু হাইলেণ্ডখিনি এই বছৰতে বনাব লাগিব যাতে অহা বছৰ মানুহখিনিক আমি বচাব পাৰোঁ। আপোনালোকৰ প্ৰিয় চেনেল AZ নিউজ পইণ্ট এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয়